পিটো এনে কি শুনিছো এইবোৰ কিবা শুনিলি তই মাষ্টৰে জেকে হেনো তোক বাদি গুচি গ'ল আচ্ছা তই এইসব বাদ দে তোক লৈ মই এটা চাইৰি লিখিছোঁ শুন কণীত থাকে হালধীয়া কুহুম গৰুৱে খায় ঘাঁহ কণীত থাকে হালধীয়া কুহুম গৰুৱে খায় ঘাঁহ পানীত থাকে ৰঙা পদুম আৰু প্ৰেমত থাকে ভুলুকা বাঁহ क्या बोलूं क्या अब मैं ময়ো এটা লিখিছোঁ শুন কচোন বাৰু দে শুন তিতাৰ বাবে খাব নোৱাৰি তিতা কেলা তিতাৰ বাবে খাব নোৱাৰি তিতা কেলা গাঁৱৰ মানুহে তোক দেখিলে কয় তই বোলে মস্ত বৰলা बचना ए हसीनो তই তেতিয়া ইয়াতে বহি আছ ন তই ৰোহিত আৰু ই পিটো মই কালি আহিলোঁ বুজিছনে চেন্নাইৰ পৰা কালি আহিলোঁ মই এইবাৰ কিহত আহিছোঁ জানানে নাই এৰোপ্লেনত একদম ডাৱৰ ফালি ফালি কুঁৱলী ফালি ফালি আহিছোঁ তোক আমি সুধিছোঁ নাই এনেই কৈ দিছোঁ আৰু তহঁতে সুধিবও পাৰ ন এনেই আগতীয়াকৈ কৈ দিছোঁ তই যে ইমান লেভেল মাৰি আছ তই চেন্নাইত কি কাম কৰ কাম ন একচুৱেলি মই চেন্নাইত ফিছ চেলিং কোম্পানীৰ মাৰ্কেটিং ডাইৰেক্টৰ তই সঁচাই কৈছনে আৰে বাবা মই তহঁত দুটাৰ আগত কিয় মিছা কথা ক'ম বাৰু মাছ ল'ব কি ভাবি আছ তোৰ তাততো বহুত টকা আছে চাগে দিছে আৰু ওপৰলৈ দিছে বুজিছনে তেনেহ'লে মোৰ ৩,০০০ টকাটো দে আকৌ তোৰ ৩,০০০টো ন তই দুদিন ৰ মই তোক দি আছোঁ তই মোৰ পৰা ৩,০০০ পাওঁ ন মই তোক ৫,০০০ দি আছোঁ হা তই খালি দুদিন ৰ মই তোক ৫,০০০ দি আছোঁ ৫,০০০ টকা কিয় ২,০০০ এনেই তাক মৰমতে দিম আৰু একচুৱেলি মই সেইদিনাখন মানে বাইকখন কিনিলোঁ 2,50,০০০ টকা তাকে পইচা গোটেইখিনি তাতে সোমাই গ'ল ন ইফালে আকৌ মোৰ বিল পাছ হোৱা নাই বিল এইটো কি বস্তু বিল আমাৰ চেন্নাইত যে এইবিলাক দৰমহা চৰমহা দিয়া চিষ্টেম নাইতো ডাইৰেক্ট বিল পাছ হয় লাখ টকা বিল এখনটো পাছ হৈ যায় বাছ মোৰ আকৌ এইফালে বিলখন ফচি আছে বিলখন পাছ হোৱা নাই তই চিন্তা নকৰিবি বিলখন পাছ হ'লে তোৰ গোটেইকেইটা পইচা মই মাৰি দিম ২,০০০ টকা তোক বেছিকৈহে দিম মই আৰু তইও কিবা এটা ল'বি দে তই চিন্তা কৰিব নালাগে দে তহঁতে বহ মই যাওঁ দে মোৰ কাম আছে হা বহ তহঁতে লেভেল মাষ্টৰ লেভেলতে মৰিব উস্তাদিটো নকমিলে তাৰ সিহে জানো চেন্নাইত থাকি আহিলে ঐ ৰোহিত এইডাল ডেকা ল'ৰা তেতিয়া দেখিছোঁ তাত বহি আছ এতিয়া দেখিছোঁ ইয়াত ৰখি আছ তইতো কাম বন নাই নেকি আমাৰ চেন্নাইত কিন্তু তেনেকুৱা নহয় বুজিছ নাই চেন্নাইত যে কোনো মানুহ বেকাৰ নাথাকে কিবা নহয় কিবা এটা কৰি থাকে ধেত এনেকৈ বেকাৰ ৰখি থাকে নেকি কিবা এটা কাম কৰ পইচা ঘট ধেত এইটো হেৰ মই মোৰ ফাৰ্মৰ গৰুকেইটা চৰাবলৈ আহিছোঁ তোৰ নিচিনা বেলেগৰ তলত মই গোলামী কৰি মই লেভেল ফালি থকা নাই এই শুন মই মোৰ নিজৰ টকাৰে নিজে গৰু কিনি নিজৰ মাটিত নিজে খেতি কৰি চলি আছোঁ তই দুদিন চেন্নাইত থাকি তই অসমৰ কথা পাহৰি গ'লি নে মই লাজ পাইছোঁ তোক মোৰ লগৰ বুলি ক'বলৈ আৰু আমাৰ জুবিন দাই সৌ তাহানি দিনতেই বলিউড হিলাই আছিল কিন্তু বলিউডৰ কাম কাজ পেলাই থৈ এই অসমত আহি অসমীয়াৰ বাবে কাম কৰি আজি গুচি গ'ল আৰু তহঁতে দুদিন অসমৰ পৰা আঁতৰি গৈ অসমৰ কথাই পাহৰি যাওঁ কি হলো কুটিপতি কুটিপতি ই কেনেকৈ কুটিপতি হ'ল বে একচুৱেলি সেইটো এটা বহুত ডাঙৰ কাহিনী বে শুন
মই মানে সৰুৰ পৰাই একদম বহুত ডাঙৰ সপোন আছিল দেই কোটিপতি হোৱাৰ আৰু সেইকাৰণে মই বিয়া পাতি দিলোঁ বিয়া পাতিলি আৰে বাবা তাতেতো ৰহস্যটো সোমাই আছে না এইটো কোটিপতি আৰু বিয়া পতাৰ মাজত সম্পৰ্ক কি আৰে মই যে বিয়া পাতি দিলোঁ বিয়া পাতি দিয়াৰ পিছত মইতো হাজবেণ্ড হৈ গ'লোঁ আৰু হাজবেণ্ডটোক অসমীয়াত কি কয় হাজবেণ্ডটোক অসমীয়াত পতি তাৰমানে মই এতিয়া পতি হৈ গ'লোঁ আৰু তাৰপিছত মই মোৰ মানুহজনীৰ নাম ৰাখি দিলোঁ কুটি তেতিয়াৰ পৰা গোটেই গাঁৱৰ মানুহে মোক মাতে কুটিৰ পতি বুলি मतलब वो अलग ही लेवल का बंदा था हे प्रभु हे हरि राम